মোৰ আগৰ ভিডিঅ'টোত মানে আৰ্জেণ্টিনা আৰু ইজিপ্তৰ যিটো ভিডিঅ' সেই ভিডিঅ'টোত কিছুমান মানুহে এনেকুৱা মন্তব্য দিছে যে মই কেনেকৈ প্ৰতিক্ৰিয়া কৰিম, কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম মই ভাবি পোৱা নাই। তই এক্সপাৰ্ট নেকি, তই নিজৰ মত আমাৰ ওপৰত জাপি কিয় দিছ, মুঠতে নম্ৰতা ভদ্ৰতা বুলি কোনো কথা নাই, চিধাই হিত তই। আৰু কিছুমান মানুহ আৰু বেছি ওপৰলৈ আৰু খুব ওপৰলৈ গুচি গৈছে, ওপৰলৈ নহয় আচলতে তললৈ গৈছে, একেবাৰে মা ভণ্টি এইটো পৰ্যায়লৈকে গুচি গৈছে। তেওঁলোকক উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই, আচলতে তেওঁলোকে উত্তৰ ডিজাৰ্ভ নকৰে, কিন্তু কেইজনমান ব্যক্তিয়ে খুব জেনুইন কিউৰিয়চিটি মানে খুব নম্ৰতাৰে উৎসুকতাৰে হয়তো কেইটামান প্ৰশ্ন কৰিছে। সেইকেইটা প্ৰশ্নৰ উত্তৰ দিবলৈ মই ভাল পাম, কিন্তু এইখিনিতে মই কৈ ল'ব বিচাৰিম যে মই কোনো ফুটবল এক্সপাৰ্ট নহয়। মই ফুটবল নিজে অলপমান খেলিছিলোঁ আগতে, আৰু ফুটবলৰ মই খবৰ ৰাখোঁ, ফুটবলৰ বিষয়ে পঢ়া শুনা কৰোঁ, কিন্তু এক্সপাৰ্ট মই নহয়। তেওঁলোকৰ বেছিভাগে উত্থাপন কৰা প্ৰথম কথাটো হৈছে যে লগে 58 মিনিটত লগে ফাউল কিয় দিয়া নহ'ল, গ'ল হোৱালৈ কিয় ৰৈ থকা হ'ল, তাৰপিছত ইমান দেৰিকৈ ফাউল দিয়া হ'ল কিয়? তাৰ উত্তৰটো একেবাৰে চিম্পুল, এইটোৱে হৈছে আজিকালিৰ নিয়ম। গুৰুত্বপূৰ্ণ মুহূৰ্তবিলাকত আজিকালি ৰেফাৰীয়ে ধৰক এনেকুৱা এটা মুহূৰ্তত যে গ'ল হ'বলৈ গৈ আছে, তেনেকুৱা মুহূৰ্ত এটাত ৰেফাৰী আজিকালি লগে তেওঁৰ সিদ্ধান্ত শুনাই নিদিয়ে, তাৰ সলনি তেওঁ অপেক্ষা কৰে। যদি গ'ল হয় তাৰপিছত তেওঁ ৰিভিউ কৰিব, তাৰপিছত দৰকাৰ হ'লে চেঞ্জ কৰিব তেওঁৰ সিদ্ধান্ত। কাৰণ তেওঁৰ সিদ্ধান্ত শুনাই যদি খেলখন স্তব্ধ কৰি দিয়ে আৰু পিছত গৈ যদি সেই সিদ্ধান্ত যদি ভুল বুলি প্ৰমাণিত হয়, তেতিয়াহ'লে আক্ৰমণকাৰী দলটো এটা ডাঙৰ লোকচানৰ সন্মুখীন হ'ব, এটা ডাঙৰ গ'ল স্কৰিং অপৰচুনিটিৰ পৰা তেওঁলোক মানে বঞ্চিত হ'ব। আৰু সেইদিনাৰ খেলখনৰ কথাই যদি আপোনালোকে চায়, 58 মিনিটত লগে ফাউল ঘোষণা কৰি যদি ৰেফাৰীজনে খেলখন ৰখাই দিলেহেঁতেন, তেতিয়াহ'লেতো ইজিপ্তে সেই গ'লটো কৰাৰ সুবিধাই নাপালেহেঁতেন। আৰু পিছত যদি সেই সিদ্ধান্ত ভুল বুলি প্ৰমাণিত হ'লহেঁতেন, তেতিয়া লোকচান কাৰ হ'লহেঁতেন? ডেফিনেটলি ইজিপ্তৰ। ৰেফাৰীয়ে সুবিধাটো দিয়াৰ কাৰণেহে ইজিপ্তে গৈ পেলাই তেওঁলোকে এটা গ'ল কৰিব পাৰিলে, পিছত কেঞ্চেল হ'ল গ'লটো, সেইটো পিছৰ কথা। যদিহে ৰেফাৰীয়ে থিতাতে যদি ফাউল ঘোষণা কৰিলেহেঁতেন সেইদিনা 58 মিনিটত, তেনেহ'লে ইজিপ্তে বল লৈ আগবাঢ়ি যাবই নোৱাৰিলেহেঁতেন। সেইকাৰণে এইটো হৈছে নিয়ম, আৰু এইটো এটা শুদ্ধ নিয়ম। আৰু দ্বিতীয়তে বহুতে প্ৰশ্ন কৰিছে যে 92 মিনিটত মহম্মদ ছালাহ যেতিয়া বক্সত পৰি গৈছিল, আৰ্জেণ্টিনাৰ বক্সত যেতিয়া পৰি গৈছিল, তেতিয়া সেই ফাউলটো তেওঁলোকৰ মতে ফাউল, সেই ফাউলটো ৰিভিউ কৰা কিয় নহ'ল? মই দি ক'ব পাৰোঁ, এই প্ৰসংগটো উত্থাপন কৰা বেছিভাগ লোকেই হৈছে ক্ৰিকেটৰ অনুৰাগী। তেওঁলোকে ক্ৰিকেটৰ DRS আৰু ফুটবলৰ VAR একেই বুলি ভাবিছে। হয়, ফুটবলৰ VAR আৰু DRSৰ মাজত বহুখিনি মিল আছে, কিন্তু পাৰ্থক্য আছে বহুখিনি। ক্ৰিকেটৰ ক্ষেত্ৰত কি হয়, অনফিল্ড আম্পায়াৰে নিজেই বা কোনোবা এটা দলৰ খেলুৱৈৰ অনুৰোধত বা দাবীত নিজৰ সিদ্ধান্তটো ৰিভিউৰ বাবে থাৰ্ড এম্পায়াৰলৈ প্ৰেৰণ কৰে। কিন্তু ফুটবলত VARত কিন্তু সেইটো কথা নহয়। VARত ফুটবলৰ প্ৰতিটো গুৰুত্বপূৰ্ণ মুহূৰ্ত, মেচ ডিচাইডিং মুহূৰ্ত, যেনেকৈ গ'ল, পেনাল্টি, ৰেড কাৰ্ড, এনেকুৱা প্ৰতিটো গুৰুত্বপূৰ্ণ মুহূৰ্তকে ৰিভিউ কৰা হয়, প্ৰতিটো গুৰুত্বপূৰ্ণ সিদ্ধান্তকে ৰিভিউ কৰা হয়। এইটো আমি দেখি নাথাকোঁ, তেওঁলোকৰ ৰিভিউ কৰিবৰ কাৰণে তেওঁলোকৰ ৰেফাৰীৰ টীম আছে। আৰু আমি নেদেখাকৈ ৰিভিউ কৰি যদি তেওঁলোকে ভাবে যে ৰেফাৰী অনফিল্ড ৰেফাৰী মানে ফিল্ডত থকা ৰেফাৰীৰ সিদ্ধান্ত যদি ভুল হোৱাৰ সম্ভাৱনা প্ৰায় 100%ৰ ওচৰা-ওচৰি, তেতিয়াহ'লে অনফিল্ড ৰেফাৰীজনক তেওঁলোকে মনিটৰৰ ওচৰলৈ আহিবলৈ অনুৰোধ কৰিব আৰু তেওঁ গৈ পেলাই ৰিভিউ কৰিব। আৰু আপোনালোকে জানি চাগে আচৰিত হ'ব যে অনফিল্ড ৰেফাৰীজন যেতিয়া মনিটৰৰ ওচৰলৈ যায়, মানে VAR ৰিভিউ যেতিয়া তেওঁ গৈ নিজেই কৰে, প্ৰায় 100% নহ'লেও 95% কেছতে তেওঁ নিজৰ সিদ্ধান্ত সলনি কৰে, মানে তেওঁ ভুল বুলি প্ৰমাণিত হয়। তাৰ মানে কি, অনফিল্ড ৰেফাৰীজনৰ ভুল হ'লেহে, মানে ভুল হোৱাৰ প্ৰায় 100%ৰ ওচৰা-ওচৰি সম্ভাৱনা থাকিলেহে তেওঁক ৰিভিউ কৰিবলৈ নিমন্ত্ৰণ জনোৱা হয়। আপুনি মই দেখা নাপাব পাৰোঁ, কিন্তু ইতিমধ্যে কেইবাটাও ৰিভিউ, সেই সিদ্ধান্তটো বিতৰ্কিত সিদ্ধান্তটো ৰিভিউ ইতিমধ্যে হৈ যায়। এতিয়া মহম্মদ ছালাহৰ কেছটো 92 মিনিটৰ ঘটনাটো, এই ঘটনাটো ইতিমধ্যে বহুবাৰ ৰিভিউ কৰা হৈ গ'ল ভিতৰি। আপুনি দেখা নাই, মই দেখা নাই, সেইবুলি ৰিভিউ কৰা হোৱা নাই এইটো কথা নহয়। এইটো ৰিভিউ কৰা হৈছে, তাত ৰেফাৰীৰ কোনো ভুল পোৱা হোৱা নাই, আৰু সেইকাৰণে ৰেফাৰীক মনিটৰৰ ওচৰলৈ যাবলৈ কোৱা হোৱা নাই। এইটো হৈছে চিম্পল কথাটো। আৰু এই সিদ্ধান্তটো কি কাৰণে শুদ্ধ, মোৰ মত অনুসৰি কি কাৰণে শুদ্ধ, মই আগৰ ভিডিঅ'টোত ইতিমধ্যে ক'লোৱেই যে মহম্মদ ছালাহৰ ভৰিত বল নাছিল আৰু হুলিয়ান আলভাৰেজে বলটোত আঘাত কৰিছিল। ইতিমধ্যে তেওঁ বলত ভৰি লগাই মহম্মদ ছালাহক ডিছপজেছ কৰিছিল ফুটবলৰ ভাষাত। আৰু এই দুয়োজনৰ ভৰি কণ্টেক্টটো যদি আৰু বেছি লঘু হ'লহেঁতেন, আৰু বেছি যদি লাইট হ'লহেঁতেন, আৰু তেতিয়াও যদি মহম্মদ ছালাহ পৰি গ'লহেঁতেন, তেতিয়াহ'লে কিন্তু মহম্মদ ছালাহক য়েল্ল' কাৰ্ড, হালধীয়া কাৰ্ড দেখুওৱা হ'লহেঁতেন। তেতিয়াতো আপোনালোক আৰু আচৰিত হ'লহেঁতেন, কাৰণ এইটো হৈছে নিয়ম। তাৰপিছত কোনে মোক আৰ্জেণ্টিনাৰ ফেন বুলি কৈছে। মই কোনো পধ্যে আৰ্জেণ্টিনাৰ ফেন নহয়, আৰ্জেণ্টিনাটো নহয়, মই কাৰোৰে ফেন নহয়। ফেন কালচাৰটো মই একেবাৰে সমৰ্থন নকৰোঁ, কাৰণ মই জানো যে ফেন শব্দটো আহিছে ইংৰাজীৰ ফেনাটিক নামৰ শব্দটোৰ পৰা। ফেনাটিক মানে কি, কোনো আদৰ্শ ব্যক্তি, অনুষ্ঠান আদিৰ অতি উগ্ৰ সমৰ্থক, যাৰ বাবে আৱেগেই একমাত্ৰ গুৰুত্বপূৰ্ণ কথা, যুক্তি বুদ্ধি এইবিলাক একেবাৰে গুৰুত্বপূৰ্ণ যাৰ বাবে নহয়। গতিকে ফেন কালচাৰ মই একেবাৰে সমৰ্থন নকৰোঁ। আপোনালোককো মই অনুৰোধ কৰিম, কাৰো ফেন পৰাপক্ষত নহ'ব। কোনো আকৌ ধৰ্মীয় কথা এটা উল্লেখ কৈছে যে ইজিপ্তত যিহেতু বিশেষ এটা ধৰ্মৰ সংখ্যাগৰিষ্ঠতা আছে, গতিকে সেই বিশেষ ধৰ্মটোৰ আমাৰ ইয়াৰ ব্যক্তিসকলে ইজিপ্তক সমৰ্থন কৰিছে ধৰ্মীয় আৱেগৰ বশৱৰ্তী হৈ। মই এই কথাটো বিশ্বাস নকৰোঁ, মই এই কথা নিজে ধৰ্ম বিশ্বাসী, মই ৰিলিজিয়াছ মানুহ মই নহয়। গতিকে ধৰ্ম, জাতি, বৰ্ণ এইবিলাক মোৰ কাৰণে একেবাৰে গুৰুত্বহীন কথা। মোৰ কাৰণে সকলো ধৰ্মৰ মানুহেই ভাল, বেয়া মানুহ, ভাল মানুহ সকলো ধৰ্মতে আছে। ইয়াৰ পাছত মই কিবা উত্তৰ দিবলৈ আছে বুলি মই সেইটো ক্ষেত্ৰত নাভাবোঁ।
আপোনালোকে চাগে নাজানিব ইজিপ্ত দলটো মোৰ খুবেই প্ৰিয়, বিশেষকৈ মহম্মদ চালাহ মোৰ অত্যন্ত প্ৰিয়। লিভাৰপুললৈ তেওঁ অহাৰ পৰা সেই তাহানিৰ পৰা মই তেওঁক ফ'ল' কৰি আছোঁ। 2018 চনৰ বিশ্বকাপৰ আগে চাৰ্জিঅ' ৰামোছে UCL ফাইনেলত তেওঁক এনেকুৱা এটা আঘাত কৰিছিল মহম্মদ চালাহক যে মোৰ কান্দিবলৈ মন গৈছিল। মোৰ নিজৰ যিসকল ফুটবল অনুৰাগী বন্ধু আছে তেওঁলোকৰ লগত চাৰ্জিঅ' ৰামোছক গালি পাৰি কিমান আমি কথা পাতিছিলোঁ। এতিয়াও চাগে মোৰ হোৱাটছএপ বা মেছেঞ্জাৰ, ফেচবুক মেছেঞ্জাৰ বিশেষকৈ ব্যৱহাৰ কৰিছিলোঁ। ফেচবুক মেছেঞ্জাৰ খুচৰিলে চাগে এতিয়াও ওলাব। ইমানে আৰু এইখিনি কথা। মই কোনো দলৰে ফেন নহয়, আৰ্জেণ্টিনাৰো নহয়। আৰু আৰ্জেণ্টিনাৰ যে মই ফেন নহয় আপোনালোকে স্ক্ৰীনশ্বটটো চালেই গম পাব। বিশেষ এটা প্ৰসংগত মই আৰ্জেণ্টিনাৰ বিষয়ে কৰা এইটো এটা মন্তব্য। এতিয়া নালাগে, এইটো থাকক বেলেগ এদিনালৈ। মই পাৰিলে আৰ্জেণ্টিনাৰ বিষয়ে, আৰ্জেণ্টিনাৰ ইতিহাসৰ বিষয়ে মই অন্য এটা ভিডিঅ' কৰিম। ধন্যবাদ।